তুমি ক'ৰ পৰা আহিছা? মই চেঙাৰ পৰা আহিছো। চেঙাৰ পৰা কেনেকৈ আহিলা ইয়াত? মোক সি লৈ আহিছে সেইকাৰণে আহিছো মই। কোন সি? মোক ৰাজীৱে লৈ আহিছে মোক। ৰাজীৱ? হয়। ৰাজীৱ ক'ৰ ল'ৰা? মখনীয়া ল'ৰা। মুখনীয়াৰ? কি কিয় লৈ আহিল তোমাক? বিয়া পাতিম বুলি কৈ লৈ আহিছে মোক। বিয়া পাতিম বুলি লৈ আছিল? কি ভাল পোৱা নেকি তোমাৰ? ভাল পোৱা মোৰ। হয় নেকি? বহুত ভাল পোৱা। বহুত ভাল পোৱা। তো বিয়া পাতিম বুলি আহি তুমি পথাৰৰ মাজত কিয় বহি আছা এনেকে? সি মোক বিয়া পাতিম বুলি কৈ বেলেগত ফাৰাকে ৰাখছি মোক জেঠিয়াহঁতৰ ঘৰত। তাৰ পৰা আনি কেনে মোক ঘৰত নিজৰ ঘৰত লৈ গৈছিল। ৰাজীৱৰ ঘৰত লৈ গৈছে মোক। ৰাজীৱৰ ঘৰৰ পৰা মোক তাতে 4 দিন ৰাখছি। ৰাজীৱৰ ঘৰৰ পৰা বিয়া পাতিম বুলি কৈ বিয়া পাতি মাৰি ধৰি উলিয়াই দিছে মোক। উলিয়াই দি কিনে সি মোক বিয়া পাতিম বুলি কৈ কেনে আজি পথাৰৰ মাজত মোক ফেলে থৈ গুচি গৈছে। কোনে মাৰি ধৰি ওলাই দিছে? ল'ৰাটোৰ মায়াকে মাৰছি মোক, মাৰি কেনে ওলাই দিছে মোক। ৰাতিপুৱা মাৰি ওলাই দিছে? তুলি টানি কেনে মোক মাৰি চৰে তৰে মোক বাৰী দি মাৰি কেনে মোক ফেলে দিছে মোক। টানা ধুনা কৰি ৰাস্তাত উলিয়াই দিছে মোক। তাৰপিছত মোক সি লৈ আহিছে বিয়া পাতিম বুলি কৈ বেলেগত নিম বুলি কৈ কেনে মোক এটা বাঁহৰ তলত গাছৰ তলত পথাৰৰ মাজত ফেলে দিছে মোক। টানা ধোৱা কৰিছে মোক, ফেলে দিছে মোক। এটা কোনোবা ল'ৰা আহিছে পেচাব কৰিম বুলি কৈ কেনে সি ফুট মাৰছে মোক। মই টানা ধোৱা কৰিছো, সি গুচি গৈছে মোক কৰি কেনে। আৰু বাইকৰ চাইবাত মই ৰাখি দিছো সেইকাৰণে। বাইকখন আৰু তুমি ৰৈ গলা? আৰু ৰৈ গেলো মই, ৰৈ গৈছো মই। তাক তাৰমানে কোনোবা এজন ল'ৰা আহি উঠাই নিছে? উঠাই লৈ গৈছে, মই চিন্তি নাপাওঁ। ল'ৰাটো উঠাই গুচি গৈছে মোক। কৈছে পেচাব কৰিম বুলি কৈ ফাৰাকত সি গুচি গৈছে। মই ল'ৰাটোৰ নাম জানা নাই তুমি? কোনজন ল'ৰা? কি নাম? ইমৰান। ইমৰান ল'ৰাটোৰ নাম। হয় নেকি? যিটো ল'ৰা ভাল পাওঁ মই হ'ল ৰাজীৱ, আৰু যোনটো ল'ৰা লৈ গৈছে তাক ৰাজীৱ। তুমি পলাই আহিবা কিমান দিন হ'ল? আজি 10 দিন, এসপ্তাহ হ'ল। এসপ্তাহ বেছি হ'ল। সঠিকটো কোৱা। এসপ্তাহ বেছি হ'ল। এসপ্তাহ বেছি হ'ল। তুমি এসপ্তাহ ক'ত আছিলা তাৰমানে? ল'ৰাটো লৈ গৈছে, ল'ৰাটো জেঠাকৰ ঘৰত লৈ গৈছে মোক। কোন জেগা এইটো? বাক্সা জিলা। তাৰ পৰা ইয়াতে কোনদিনা আহিছা? ইয়াতে আহিব হ'ল আজি 5 দিন হ'ল। 5 দিন হ'ল। খবৰ নাই ক'তো, কোনো একো সিদ্ধান্ত কৰাই নাই। মোক মাৰি ধৰি উলিয়াই দিছে মোক। চব প্লেন মানুহকেইটা তাহাৰ সিহঁতৰ ল'ৰাটোৰ ঘৰৰ মানুহৰ চব প্লেন আছে সেনেকে। ফোনত কথা পাতি কিনে তাক ফুচলে লৈ গৈছে মোক। এৰি মোক মাৰি ধৰি লৈ কিনে খাই দিছে পথাৰত। এতিয়া তুমি কি চিন্তা কৰিছা?